আপোনালোকৰ প্ৰায় 83 যি পৰ্যবেক্ষক সমগ্ৰ অসমত ঘূৰিছে, যোৱাকালিৰ পৰা গৈছে, অকণমান জনাওকচোন। নতুন সভাপতি দায়িত্ব লোৱাৰ পিছত আমাৰ এটা চেষ্টা আছে যে বৰ্তমান সাংগঠনিক স্থিতি কেনেকুৱা এটা আমি অফিচিয়েল ৰিপৰ্ট যোগেদি আমি APCC লৈ জমা দিবলৈ বিচাৰোঁ। সেই ক্ষেত্ৰত অবজাৰ্ভাৰ নিযুক্তি কৰা গ'ল আৰু আমি বহুতখিনি আমাৰ জ্যেষ্ঠ আৰু নৱপ্ৰজন্মৰ মাজত এটা প্ৰায় 88 অবজাৰ্ভাৰৰ তালিকা আমি সৃষ্টি কৰিলোঁ আৰু ইতিমধ্যে তেওঁলোকে নিজৰ নিজৰ জিলাত গৈছে আৰু আমি কিছুমান খবৰ পাই আছোঁ আৰু জিলাৰ ফালৰ পৰাও তেওঁলোকে আমি যি খবৰ পাইছোঁ খুব ভাল পাইছে যে আজি নতুন দায়িত্ব পোৱাৰ পিছতহে PCC চিনিয়ৰ মানুহবোৰ আজি জিলালৈ গৈছে, ব্লকলৈ গৈছে আৰু ক'ৰবাত আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীখিনিও ভাল পাইছে আৰু আমাৰ কিছু জ্যেষ্ঠসকলেও ভাল পাইছে যে তেওঁলোকে তৃণমূল পৰ্যায়ত গৈ ব্লক পৰ্যায়ত গৈ যে কৰ্মীখিনি যে লগ পাবলৈ এটা সুযোগ পাইছে, বহুত আমাৰ বিধায়কসকলেও এই কামখিনি কৰি খুব ভাল পাইছে। ইতিমধ্যে আমি 18 তাৰিখে তেওঁলোকক কৈছোঁ যে নিজৰ ৰিপৰ্ট জমা দিব। যিখিনি অবজাৰ্ভাৰ নিযুক্তি দিয়া হৈছে তাৰে কিছুসংখ্যক অবজাৰ্ভাৰৰ বিৰুদ্ধে পঞ্চায়তত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছিল আৰু ইয়াকে লৈ আমি দেখা পাইছোঁ কিছু যদিও বিষয়টো বহুতে ভাল পাইছে কিন্তু অসন্তুষ্ট দেখা পোৱা গৈছে। অবজাৰ্ভাৰ যিসকলৰ অভিযোগ আছিল তেওঁলোকে স্থান লাভ কৰিছে এই কমিটি অবজাৰ্ভাৰ। চাওক, মোৰ যিমান মই গম পাইছোঁ আপোনাসকলে দেখিছে যে অবজাৰ্ভাৰবোৰ আহিলে আমি প্ৰত্যেকগৰাকী অবজাৰ্ভাৰ আমি গামোচা দি আমি তেখেতক সম্বোধন কৰিলোঁ, সন্মান কৰিলোঁ। বাই এণ্ড লাৰ্জ আমাৰ মিটিং সেইদিনা খুব পজিটিভ আৰু এতিয়া যে জিলাৰ পৰা আমি যে মিটিংবোৰ হৈ আছে আমি ভাবিছিলোঁ যে অবজাৰ্ভাৰবোৰ গ'লে 10জন 15জন মেইন প্ৰত্যেক যে ব্লকত যে মেইন মানুহ তেওঁলোকে আহিব, কিন্তু অবজাৰ্ভাৰবোৰক লগ পাবলৈ আমি গম পাইছোঁ ক'ৰবাত 50জন আহিছে, ক'ৰবাত 100জন আহিছে, ক'ৰবাত 150জন আহিছে। অলপ দিন আগতে মনবেন্দ্ৰ শৰ্মাত মিটিং হ'ল, তাত আমাৰ কৰ্মীখিনি আপত্তি যে ইমান মানুহ তাত গোট খালে অবজাৰ্ভাৰসকলক লগ পাবলৈ যে গাড়ী পাৰ্কিং স্পেচ তেওঁলোকে নাপালে। আজিৰ তাৰিখত মই বাই এণ্ড লাৰ্জ মই যিমান ফিডবেক পাইছোঁ অবজাৰ্ভাৰ এই প্ৰচেষ্টালৈ যথেষ্ট মানুহে সন্তুষ্ট। ছয়গৰাকী বিশিষ্ট ব্যক্তিয়ে তেওঁলোকে নাগৰিক সমাজে বিৰোধী ঐক্য মঞ্চটোক লৈ যথেষ্ট আশাবাদী। আজি গুৱাহাটীৰ কনভেনশ্যনো আছে আৰু 5-6 তাৰিখে ৰাজ্যিক কনভেনশ্যন হ'ব। আপুনি কিমান আশাবাদী? নাগৰিক সমাজ যথেষ্ট গুৰুত্বপূৰ্ণ। মই প্ৰথম দিনতে কৈছিলোঁ যে কংগ্ৰেছে অকলে আমি আগন্তুক নিৰ্বাচনত আমাৰ সন্মুখত যি প্ৰত্যাহ্বান আছে আমি অকলে যোগাটো উচিত নহয়। অসমৰ ৰাইজৰ আশীৰ্বাদ আমাক যথেষ্ট প্ৰয়োজন আছে। নৱপ্ৰজন্ম বুদ্ধিজীৱীসকলৰ, অসমৰ খেতিয়কসকলৰ, শ্ৰমিকসকলৰ আমি আশা কৰোঁ যে এই যাত্ৰাত আমি সকলোৱে মিলি জুলি এক হওঁ। আমাৰ কংগ্ৰেছ দলৰ উদ্দেশ্য এটাই যে ৰাইজে কৈছে যে মনত এটা ভয় সোমাই গৈছে, আমি কথা ক'বলৈ ভয় কৰোঁ। এই ভয়টো আমি নাইকিয়া কৰিব বিচাৰিছোঁ। বহুতে কৈছে যে আজি অসমত এটা মনপলি হৈ আছে যে কিছুমান 3-4জন ডাঙৰ ঠিকাদাৰে গোটেইখিনি কাম আজি তেওঁলোকে পাইছে। থলুৱা আমাৰ স্থানীয় কণ্ট্ৰেক্টৰসকলে একো তেওঁলোকে কামবোৰ হোৱা নাই। তো আমি এই যে এটা বিকেন্দ্ৰীকৰণ আমি হোৱাটো বিচাৰোঁ যে কাম সকলোৱে পাওক, সকলোৱে ধনী হ'বলৈ এটা সুযোগ পাওক, সকলোৱে পইচা কমাবলৈ এটা সুযোগ পাওক, সকলোৱে কাম ঠিকা পাবলৈ এটা সুযোগ পাওক। এই গোটেই যে মনপলি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত সৃষ্টি কৰিছে এই মনপলিটো আমি ভাঙিবলৈ বিচাৰোঁ। কালি দেখা পোৱা গৈছিল পৰ্বতজোৱাত এক বৃহৎ আন্দোলন হৈছিল আদানী গোষ্ঠীক মাটি হস্তান্তৰ কৰাক লৈ পেলাই খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকল এতিয়া সৰ্বশক্ত হৈ পৰিছে। গতিকে এই গোটেই বিষয়টোত আপুনি কি ধৰণে বিবেচনা কৰে যে খিলঞ্জীয়া ভূমি এতিয়া প্ৰতিপত্তিৰ দখলত? নাই চাওক, মই ভাবোঁ যে বৰ্তমান চৰকাৰ স্থানীয় ৰাইজৰ লগত কথা পাতোঁতে ব্যৰ্থ হৈছে। স্থানীয় ৰাইজক তেওঁলোকে কিয় বুজাব নোৱাৰিব যে সংস্থাপন পাব বা স্থানীয় অঞ্চল উপকৃত হ'ব? স্থানীয় ৰাইজক এনেধৰণৰ তেওঁলোকে অপমান কৰি আজি তেওঁলোকৰ নিজৰ মাটিৰ পৰা তেওঁলোকক এৰি যাবলৈ এনেকুৱা এটা পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছে। আৰু কাৰ কাৰণে? এটা ডাঙৰ কোম্পানী, যি কোম্পানীৰ মালিক প্ৰধানমন্ত্ৰী মোদীৰ লগত ভাল। তাৰমানে কি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত ঘনিষ্ঠ ব্যৱসায়ী আদানী ডাঙৰীয়াক সন্তুষ্ট কৰি নিজৰ গাদীটো ৰক্ষা কৰিবলৈ বিচাৰিছে।
যিহেতু বিজেপি দলৰ ভিতৰত কিছু চৰ্চা আমি শুনি পাইছোঁ যে সলনি মুখ্যমন্ত্ৰী সলনি অহা নিৰ্বাচনৰ আগত হ'ব পাৰে আৰু তেতিয়া প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হ'ব পাৰে। মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ যে তেওঁলোকৰ চকী যে স্থিৰ থাকে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আঁতৰত থাকে, কেন্দ্ৰতে থাকে, তাৰ বাবে এতিয়া আদানী কোম্পানী যিয়ে বিচাৰে একো নিয়ম পালন নকৰি আজি আদানীক সন্তুষ্ট কৰি নিজৰ গাড়ী ৰক্ষা কৰিবলৈ বিচাৰে। বিমান দুৰ্ঘটনা তাতে দেখা পাব, বিমান দুৰ্ঘটনা দেখা পাব আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে উপস্থিত হৈছে আৰু সকলো হৈ পৰিছে বিমান দুৰ্ঘটনা। কিন্তু লগতে সামাজিক মাধ্যমত চৰ্চাও আৰম্ভ হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰতো হৈছিল তালৈকে এবাৰ শুনাইছে। মই আহমেদাবাদত যি হ'ল সেয়া লৈ আমাৰ দেশৰ অন্য ৰাজ্যৰ দুৰ্ঘটনা লৈ মই এটা সম্পৰ্ক মই সৃষ্টি কৰিবলৈ বিচৰা নাই। মণিপুৰৰ স্থিতি যথেষ্ট সকলোৱে দেখিছে, কিন্তু আজিৰ তাৰিখত আমি সকলোৱে আমি দুখিত যে যিহেতু যি ধৰণৰ ভিজুৱেলবোৰ আহি আছে, মইতো আশা কৰোঁ যে সাংবাদিকসকল আজি মৃতকৰ পৰিয়ালবৰ্গৰ লগত কথা পাতোঁতে বা তেওঁলোকৰ বাৰ্তা লওঁতে অলপ তেওঁলোকে মানৱীয়তাটো দেখাব। আমি জানো যে সাংবাদিকসকলে মৃতকৰ পৰিয়ালবৰ্গৰ পৰা কিছু বাইট বিচাৰি, কিছু ৰিয়েকশ্যন বিচাৰি, কিন্তু আজি এনেকুৱাটো সময়ত য'ত আমি সকলোৱে দুখিত, মইতো মই ভিডিঅ' চাব পৰা নাই, আৰু সাংবাদিকসকলকে অলপ মই অনুৰোধ জনাইছোঁ মৃতকৰ পৰিয়ালবৰ্গক লৈ যেতিয়া আপোনালোকে যায় মাইকটো তেওঁলোকৰ আগত ৰাখে, অলপ তেওঁৰ বাবেও অলপ চিন্তা কৰক। পৰিস্থিতি যথেষ্ট অৱনতি ঘটিছে আৰু কিছু মুহূৰ্ত পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছে যে তাত আৰক্ষীলৈ দলীয় লোকক গুলীচালনা কৰিব লাগে আৰু ৰাতি যিসকল ৰাস্তালৈ ওলাই আহিব লাগে তেওঁলোককো গুলীচালনাৰ নিৰ্দেশ দিছে। আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? ধুবুৰীত যথেষ্ট স্পৰ্শকাতৰ এটা বিপদ হৈ পৰিছে। মই অলপ ডিটেইলছ ইতিমধ্যে আমি ধুবুৰী জিলা কংগ্ৰেছৰ লগতে আমি কথা পাতিবলৈ বিচাৰিছোঁ। আমি তেওঁলোকৰ ফালৰ পৰাও কি গ্ৰাউণ্ড ৰিপৰ্ট, কি গ্ৰাউণ্ড ৰিয়েলিটি আমি ধুবুৰী ডিষ্ট্ৰিক্ট কংগ্ৰেছক ইতিমধ্যে কৈছোঁ যে আমাক গোটেইখিনি কথা আমাক মুখ্যমন্ত্ৰীয়ে কৈছে যে শিলগুটি দলিওৱা পুলিচৰ লোকলৈ গুলী চলাব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে পুলিচক যিদৰে ব্যৱহাৰ কৰিছে বাৰম্বাৰ